এভৰিৱান কি খবৰ আপোনালোক সকলোৰে আশা কৰিছো সকলোৰে ভালেই আৰু মোৰো বৰ্তমান ভালেই বাৰু আৰু আপোনালোক সকলোকে মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি মই আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি লৈ আহিছো ৰেচিপি মানে বগৰীৰ আচাৰৰ এটা ৰেচিপি লৈ আহিছো বগৰীৰ মিঠা আচাৰৰ এটা ৰেচিপি এই আচাৰবিধ মই কেনেকৈ বনাইছো আপোনালোকক ভাবিছো দেখাও আৰু আপোনালোকৰ লগত এই আচাৰৰ ৰেচিপিটো শ্বেয়াৰ কৰোঁ গতিকে এতিয়া বলক বগৰী আচাৰ বনাবলৈ ষ্টাৰ্ট কৰোঁ বগৰীখিনি মই মিঠা জ্বলা দুইটা মিক্স কৰি তেনেকৈ বনাইছোঁ গুড় দি পেলাই মিঠা আচাৰ বনাইছোঁ আৰু এই আচাৰবিধ খাবলৈ বহুত ভাল হয় মই বিৰাট ভাল পাওঁ খাই পেলাই টেষ্টি হয় খাবলৈ আৰু চবেই খাব পাৰে এই আচাৰবিধ আৰু বগৰী আচাৰ বহুতেই ভাল পায় চবেই ভাল পায় বুলি ক'লেও বেয়া নহয় আচলতে মই বহুত বেছি ভাল পাওঁ গতিকে আচাৰটো বনাইছোঁ যদি আপোনালোকৰ লগতো ভাবিছোঁ শ্বেয়াৰ কৰি দিওঁ গতিকে বলক এতিয়া বগৰী আচাৰ কেনেকৈ বনাইছোঁ চাই লওঁ জল্দি বলক এয়া প্ৰথমে মই বগৰীখিনিৰ ওপৰৰ ক'লা ঠাৰিডাল গুচাই ভালদৰে ধুই পেলাই চাফা কৰি ৰ'দত শুকুৱাই লৈছোঁ প্ৰথমতে এতিয়া এই বৈয়ামটো দেখিছেনে এইটো মই ভালদৰে ধুই পেলাই ৰ'দত শুকুৱাই লৈছিলোঁ এতিয়া ইয়াতে বগৰীখিনি দি দিম গোটেইখিনি ইয়াতে মই নিমখ দিছোঁ অকণমান সৰহকৈ দিম নিমখটো মই আচলতে বগৰী আচাৰ বনালে এনেদৰে নিমখত দি ৰাখি পেলাই থৈ দিওঁ দুদিনৰ কাৰণে বৈয়ামত ভৰাই পেলাই তেতিয়া নিমখটো ধুনীয়াকৈ সোমাই যায় বগৰীখিনিলৈ এতিয়া মই সাফৰ মাৰি দিলোঁ আৰু এই বগৰীখিনি মই দুদিনৰ বাবে এনেদৰে ৰাখি দিম আৰু মাজে মাজে লৰাই থাকিম এতিয়া 3 নম্বৰ দিনাখনি বগৰীখিনি মই উলিয়াই আনিলোঁ দেখিছেনে ইয়াত নিমখখিনি ধুনীয়াকৈ বগৰীটোত সোমাই গৈছে বগৰীখিনিত এতিয়া মই এইখিনি ফুটা থকা ডাবৰ এটাত ধুনীয়াকৈ উলিয়াই লৈছোঁ আৰু ইয়াৰ পৰা নিমখৰ পানীটো টোক খোৱালৈকে ইয়াতে ৰাখি দিম এতিয়া এইখিনি নিমখৰ পানীখিনি টোক খাই গ'ল আৰু মই এই বগৰীখিনি ডলাত ৰ'দত ধুনীয়াকৈ মেলি দিম আৰু দুটা ৰ'দত ভালদৰে শুকাবলৈ দিম বগৰীখিনি একেবাৰে টানকৈ শুকুৱাই নেপেলাব দেই অলপ কোমল হৈ থকাকৈ শুকুৱাব বেছি শুকুৱাই পেলালেও আকৌ খাবলৈ বেয়া হ'ব এয়া মোৰ দুটা ৰ'দত দেখিছেনে শুকুৱাৰ পিছত এইখিনি বগৰীখিনি আৰু এতিয়া এই বগৰীখিনি মই গোটেই বগৰীখিনি মই দেখুৱাৰ নিচিনাকৈ এনেদৰে ফালি দিম দেখিছেনে এনেদৰে ফালি দিব তেতিয়া মানে ইয়াতে মছলাখিনি আৰু লগতে তেলখিনি ধুনীয়াকৈ সোমাই যাব গোটেইখিনি মই এনেদৰে কৰি ল'ম ফালি ল'ম এয়া মোৰ হৈ গ'ল ফলা আৰু দেখিছেনে এইখিনি এতিয়া মই বগৰী আচাৰ বনাবৰ বাবে ষ্টাৰ্ট কৰোঁ এয়া মই এখন পেন তুলি লৈছোঁ আৰু পেনখন গৰম হ'লত ইয়াতে মই দিছোঁ মছলাখিনি ইয়াতে দি ল'ম এচামুচ গোটা ধনিয়া দিলোঁ এচামুচ চফ দিলোঁ আৰু এচামুচ গোটা জিৰা দিছোঁ এচামুচ কালজিৰা দিছোঁ আৰু দুটা ৰঙা শুকান জলকীয়া দিছোঁ আৰু এই মছলাখিনি মই এটা ধুনীয়া সুগন্ধ অহালৈকে ভাজি থাকিম গেছটো একেবাৰে চিমত দি ৰাখিছোঁ একেবাৰে বেছিকৈ হাই ফ্লেমত আকৌ মছলাখিনি ভাজি পেলাই নল'ব তেতিয়া মানে মছলাখিনি আকৌ জ্বলি যাব পাৰে সেইবাবে একেবাৰে চিমতে আপোনালোকে মছলাখিনি এটা ধুনীয়া সুগন্ধ ওলোৱালৈকে ভাজি থাকিব এয়া মছলাৰ পৰা এটা ধুনীয়া সুগন্ধ আহিছে আৰু মোৰ মছলাখিনি হৈ গৈছে এতিয়া মই এই মছলাখিনি কাঁহী এখনলৈ কাঢ়ি লৈছোঁ এতিয়া আন এখন কেৰাহী গেছত তুলি লৈছোঁ আৰু কেৰাহীখন গৰম হ'লত ইয়াতে মই দিছোঁ মিঠাতেল তেল অকণমান সৰহকৈ দিম আপোনালোকে আচাৰটোৰ হিচাপত তেলখিনি দি ল'ব এতিয়া তেলখিনি গৰম হৈ অহাত ইয়াতে মই দিম মছলা মানে আগৰ যিখিনি মছলা সেইখিনি মই মিক্সিত পিচি থোৱা আছে এইখিনি হৈছে 1 চামুচ পাঁচফোৰণ দিছোঁ আৰু 1 চামুচ বগা সৰিয়হ দিছোঁ আৰু দুটা ৰঙা শুকান জলকীয়া দিছোঁ এতিয়া এইখিনি তেলত দি দিম এইখিনি এতিয়া মই মছলাখিনি অকণমান ভাজি ল'ম এয়া মোৰ ভজা হৈ গ'ল এতিয়া ইয়াতে মই বগৰীখিনি দি দিছোঁ
আৰু এইখিনি ভালদৰে মিক্স কৰি পেলাই 5 মিনিটমান সময় এই বগৰীখিনি মই এনেদৰে তেলতে গেছৰ জুইটো একেবাৰে কম কৰি পেলাই ভাজি থাকিম। এয়া মই ভাজি আছোঁ, দেখিছেনে? বগৰী আচাৰ মোৰ বিৰাটেই প্ৰিয়। আপোনালোকৰ কাৰ কাৰ বগৰী আচাৰ প্ৰিয় জনাবচোন দেই। মই বিৰাট ভাল পাওঁ বগৰী আচাৰ খাই। এতিয়া ইয়াতে দিছোঁ মই 1 চামুচ ৰেড চিলি পাউডাৰ। ৰেড চিলি পাউডাৰ দিলে ইয়াৰ কালাৰটো খুব ধুনীয়া হয়, সেইবাবে দিছোঁ। আৰু এতিয়া মই এইখিনি আকৌ ভালদৰে মিক্স কৰি ল'ম। এয়া মই 5 মিনিট সময় ভাজি ল'লোঁ। এতিয়া মই ইয়াত দিম গুড়খিনি। মেইন বস্তুটো হৈছে গুড়টো। আচলতে গুড় দি বনাম যিহেতু আচাৰখিনি। আৰু এই বাতিটোৰে মই 1 বাতি গুড় দিছোঁ। গুড়খিনি ভালদৰে ৰুকি লৈছোঁ। আচলতে আপোনালোকে গুড়খিনি নিজৰ জোখমতে ল'ব। মোৰ আচাৰ আচলতে পৰিমাণটো মানে বগৰীৰ পৰিমাণটো মই ইমান হিচাপটো নাজানো, কাৰণ মোৰ এইখিনি ঘৰৰ বগৰীয়ে হয়। আৰু গতিকে এই বাতিটোৰে মই 1 বাতি গুড় দিলোঁ। আৰু গুড়খিনিও আপোনালোকে নিজৰ জোখমতে দি ল'ব। আৰু গুড়খিনি মই গলি যোৱালৈকে 4-5 মিনিটমান সময় এনেদৰে ভাজি থাকিম। গেছটো একেবাৰে কমাই থৈছোঁ। এনেদৰে আকৌ 4-5 মিনিটমান সময় মই ভাজি থাকিম। এয়া মোৰ হৈ গৈছে ভজা। আৰু এতিয়া একেবাৰে শেষত মই দিছোঁ মছলাখিনি, যিখিনি মই গোটা মছলা মই মিক্সিত পিচি থৈছিলোঁ ভাজি পেলাই, সেই মছলাখিনি একেবাৰে শেষত দি দিছোঁ। আৰু মছলাখিনি দিয়াৰ পাছত একেবাৰে ভাজি থকাৰ কোনো প্ৰয়োজন নাই। আৰু যিহেতু মছলাখিনি আগতে ভাজিয়ে লোৱা আছে, সেইবাবে গোটেই মছলাখিনি মই বগৰীখিনিৰ লগত ভালদৰে মিক্স কৰি লৈছোঁ। আৰু এয়া মোৰ বগৰী আচাৰ বনাই হৈ গ'ল। এতিয়া গেছটো অফ কৰি দিম আৰু ঠাণ্ডা হ'বৰ বাবে ৰাখি দিম। এয়া মই বগৰী আচাৰখিনি বাতি এটাত উলিয়াই পেলাই ধুনীয়াকৈ সজাই দেখাইছোঁ আপোনালোকক, দেখিছেনে? আৰু 2 খিলা তেজপাত মই একেবাৰে শেষত ভাজি পেলাই দি দিছোঁ। প্ৰথমতে দিব লাগিছিলে, মই পাহৰি থাকিলোঁ। তেজপাত দিলে ধুনীয়া এটা সুগন্ধ আহে, লগতে খুব টেষ্টি হয়। গতিকে তেজপাত 2 খিলা মই শেষত ভাজি পেলাই দি দিছোঁ। আৰু এইখিনি আচাৰখিনি মই এতিয়া কাঁচৰ বৈয়াম এটাত ভৰাই থ'ম। আৰু যদি মোৰ আজি এই আচাৰ ৰেচিপিটো আপোনালোকৰ ভাল লাগিলে, তেনেহ'লে লাইক এটা কৰিব, লগতে কমেণ্ট কৰি জনাব যে কেনেকুৱা পালে। আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথম চাইছে, নতুনকৈ চাইছে, তেখেতসকলে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া আহিবলগীয়া প্ৰত্যেকটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে প্ৰথমেই পাব। এতিয়া এইখিনি মোৰ বগৰী আচাৰখিনি তো হৈ গ'ল। গতিকে মই এতিয়া এইখিনি কাঁচৰ বৈয়াম এটাত ভৰাই থ'ম। তেতিয়া বহুত দিনলৈ ভালে থাকে কাঁচৰ বৈয়ামত ভৰাই থ'লে। এইটো বৈয়ামতে ভৰাই ৰাখিম আৰু মাজে মাজে ৰ'দত দি থাকিম। এই আচাৰখিনি 3-4 দিনৰ পিছৰ পৰাই খাব পৰা হ'ব। লুচি, ৰুটি, ভাতৰ লগত আপোনালোকে চবৰে লগতে খাব পাৰিব এই আচাৰবিধ। গতিকে সেয়াই আৰু আজিলৈ আহিছোঁ। নতুন এটা ভিডিঅ'লৈ পুনৰ আপোনালোকক লগ পাম। তেতিয়ালৈ বাই বাই, ভালে থাকিব।